নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিহেতু BRO বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা কুক মেছন আৰু আপোনালোক ৱাটাৰ মেছ ৱেটাৰ ইত্যাদি চাৰিটা পোষ্ট ওলাইছে কুক মেছন মেছ ৱেটাৰ আৰু ব্লেক স্মিথ বুলি আপোনালোকে য'ত নেকি মেট্ৰিক পাছ কৰিয়ে মেছ ৱেটাৰ আৰু আপোনালোকক MSW কুকত এপ্লাই কৰিব পাৰিব আপোনালোকে ফৰ্মখন আজি এইটো ভিডিঅ'ৰ জৰিয়তে কেনেদৰে ফিলআপ কৰিব পাৰিব ধুনীয়াকৈ চাই লওক এয়া চাৰিটা পেজৰ ফৰ্ম হয় মই PDF বনাই লৈছোঁ যিহেতু মোৰ ফৰ্মটো আপোনালোকক লাইভ দেখাই দিম কেনেদৰে আপোনালোকে কি ফিলআপ কৰিব লাগিব ফৰ্মখনৰ লিংকটো যিখন ফৰ্ম আছে ফৰ্মখনৰ লিংকটো ডেছক্ৰিপশ্যনত পাই যাব আৰু ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন হৈ টেলিগ্ৰাম চেনেলৰ তাতে ফৰ্মখন দি থ'ম বা হোৱাটছআপ গ্ৰুপটোতো আপোনালোকে জইন হ'ব পাৰে তাতো ফৰ্মখন মই দি দিম আৰু আপোনালোক ডাইৰেক্ট যদি পাৰোঁ লিংকটো দিবলৈ চেষ্টা কৰিম যদি নোৱাৰোঁ আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন হ'ব লাগিব জইন হৈ ফৰ্মখন পাই যাব তাতে অফিচিয়েল এডভাৰটাইজমেণ্টখনো পাব এতিয়া এই চাৰিটা পেজৰ ফৰ্মখন কেনেদৰে ফিলআপ কৰিব লাগিব আপোনালোকে শেষলৈকে চাই থাকক এইখন দেখিছে একেবাৰে ওপৰত যিটো অপশ্যন আছে 1 নম্বৰ পেজটো কণ্ট্ৰোল নাম্বাৰটো দিবলৈ প্ৰয়োজন নাই এইটো তাৰ পৰা ফিলআপ কৰি সেইটো এৰি দিব আপোনালোকে তাৰপিছত নেম অফ দ্য পোষ্ট আপোনালোকে যিটো পোষ্টত এপ্লাই কৰে মই যিহেতু কুকমেনত এপ্লাই কৰিম MSW কুক লিখিব আৰু যদি MSW মেছনত এপ্লাই কৰে মেছন লিখিব মেছ ৱেটাৰ লিখিলে মেছ ৱেটাৰ লিখিব যিহেতু মেছ ৱেটাৰ আৰু ব্লেক স্মিথ এই দুটা পোষ্টত যিহেতু আপোনাৰ ব্লেক স্মিথ আৰু মেছন এই পোষ্ট দুটাত যিহেতু আপোনালোকৰ ITI লাগে যদি মেট্ৰিক পাছ কৰোঁ বুলি ভাবে চিম্পল MSW কুকটোত এপ্লাই কৰিব পাৰিব আৰু মেছ ৱেটাৰটোত পাৰিব মেছ ৱেটাৰটো কি হয় পোষ্ট কম আছে সেইবাবে আপোনালোকে যদি ইচ্ছা হয় কৰিব মই যিহেতু ইচ্ছা নাই সেইটোত কৰা নাই MSW কুকত কৰিব যথেষ্টখিনি পোষ্ট আছে MSW কুকত কুক লিখিব একেবাৰে নেম অফ দ্য পোষ্টটো যিটো পোষ্টত এপ্লাই কৰে তাৰপৰা চিৰিয়েল নাম্বাৰ অফ পোষ্ট ইন এডভাৰটাইজমেণ্ট কি হয় কুকমেনটো আপোনালোকে এডভাৰটাইজমেণ্টখনো দি থ'ম তলৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেল লিংকটোত আপোনালোকে ভালদৰে চাই ল'ব 1 নম্বৰতে আছে চিৰিয়েল নাম্বাৰটো কুকমেনৰ পোষ্টটো হ'ল 1 নম্বৰ সেইবাবে 1 লিখিছোঁ আপোনালোকে যিটো পোষ্টত লিখে সেইটো পোষ্টৰ আপোনালোকৰ চিৰিয়েল নাম্বাৰটো লিখি দিব আৰু ছাইডৰ যিটো ফটোখনৰ ঘৰ আছে ফটোখন লগাই তাত আপোনালোকৰ নিজৰ চাইনটো মাৰি দিব ফটোখনৰ পৰা ফৰ্মখন পোৱাকৈ আপোনালোকে চাইনটো মাৰি দিব তাৰপিছতে দিছে গ্ৰীফ চেণ্টাৰ পোনে এইটো দৰকাৰ নাই তাৰপৰা কেটেগৰী দিছে আপুনি কি কাষ্টৰ হয় OBC যিহেতু মই হয় OBC লিখিব আপুনি SC হ'লে SC লিখিব ST হ'লে ST লিখিব আৰু নিজা জেনেৰেল হ'লে UR টিক মাৰিব ৰাইট চিন মাৰিব এনেদৰে আপোনালোকে মাৰি দিব তাৰপিছতে এক্স ছাৰ্ভিচমেন হয় নে সুধিছে 5 নম্বৰ পইণ্টটো যিহেতু নহয় আমি কেণ্ডিডেট ফ্ৰেছ কেণ্ডিডেট নো লিখিব তাৰপৰা 6 নম্বৰ পইণ্ট দিছে পাৰ্চেণ্টেজ অফ মাৰ্ক মানে আপোনাৰ পাৰ্চেণ্টেজটো মোষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ পাৰ্চেণ্টেজটো দিব লাগিব মেট্ৰিক পাছ লেভেলৰ যিহেতু গোটেইকেইটা পোষ্ট মই যিহেতু পাৰ্চেণ্টেজ যিটো আছে সেইটো দি দিছোঁ আৰু লগত যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তাৰ যদি চাৰ্টিফিকেট মাৰ্কশ্বিট আছে তেতিয়া আপোনালোকে ইয়াত পাৰ্চেণ্টেজটো বঢ়াব আৰু লগত প্লাছ কৰি এইফালে টোটেল পাৰ্চেণ্টেজৰ জেগাত লিখিব লাগিব 6 নম্বৰ পইণ্টটো আৰু যদি আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো বা ITI যদি আছে ITI থকা পোষ্টটোত যদি এপ্লাই কৰে তাৰ পাৰ্চেণ্টেজটো বঢ়াই প্লাছ কৰি মেট্ৰিকৰ পাৰ্চেণ্টেজতে আপোনালোকে ইয়াত টোটেলটো লিখিব লাগিব নিশ্চয় বুজি পাইছে বুজি নাপালে কমেণ্ট কৰিব তাৰপিছত কমিউনিটি আপোনালোকে মুছলিম হয় যদি ইয়েছ কৰিব মুছলিম হ'লে ইয়েছ কৰিব মুছলিম খ্ৰীষ্টান শিখ বুদ্ধিষ্ট আদাৰ কেটেগৰী যদি হয় ইয়েছ কৰিব ইয়েছ কৰি আপোনালোকৰ যিখন চাৰ্টিফিকেট থাকে মুছলিম হ'লে মুছলিম তাৰ সেইখন চাৰ্টিফিকেট লগত গাঁঠি দিব যিহেতু কাষ্টৰ চাৰ্টিফিকেটখন দিলে আপোনালোকৰ হৈ যাব তাত আপোনালোকৰ লিখা থাকিবই যিহেতু মই নহয় ন' কৰিছোঁ তাৰপিছত ইয়াত স্পৰ্ট পাৰ্চন হয় নি সুধিছে আপোনালোকৰ হয় যদি ইয়েছ কৰিব আৰু স্পৰ্টৰ যিটো চাৰ্টিফিকেট আছে লগত জেৰক্স কপি গাঁঠি দিব EWS যদি হয় ইয়েছ কৰিব আৰু যিটো EWS চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট থাকে সেইখন আপোনালোকৰ লগত গাঁঠি দিব তাৰপিছত দিছে নেমটো আপোনাৰ ধুনীয়াকৈ লিখি দিব তাৰপিছত ফাদাৰ্ছ নেমটো ধুনীয়াকৈ কেপিটেল এটা লিখি দিব তাৰপিছত ডেট অফ বাৰ্থটো লিখি দিব তাৰপিছত 12 নম্বৰ পইণ্টটো হ'ল পাৰ্মানেণ্ট এড্ৰেছ এণ্ড প্ৰেজেণ্ট এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছ আপোনাৰ পাৰ্মানেণ্ট য'ত জন্ম হৈছিলে সেইটো 12 নম্বৰ পইণ্টটো এইখিনি ধুনীয়াকৈ লিখি দিব মই লিখা আগতে আপোনাৰটো লিখিব মই মোৰ জেগাটো মোৰটো লিখিছোঁ তাৰ 13 নম্বৰটো হ'ল আপোনালোকৰ যদি ছেম হয় ছেম লিখি দিব যদি প্ৰেজেণ্ট বেলেগ জেগাত যদি আছে এইটো আপোনালোকে বেলেগ জেগাটো লিখিব তাৰ পিছৰ পেজটো আপোনালোকে কি ফিলআপ কৰিব চাই লওক যথেষ্ট ভিডিঅ'ত দীঘলীয়া হ'ব সেইবাবে খুব স্পীড কৰিবলৈ ট্ৰাই কৰিছোঁ আপোনালোকে ভিডিঅ'টো দুবাৰ তিনিবাৰ চাই ল'ব যদি বুজি নাপায় তাৰপিছতে 14 নম্বৰ অপশ্যনটো আপোনালোকৰ কি হয় যদি OBC জেনেৰেল EWS যদি কেণ্ডিডেটছ হয় আপোনালোকে যিহেতু পে'মেণ্ট কেনেকৈ কাটিবলৈ ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব আৰু লগতে আপোনাৰ পে'মেণ্ট কটা ডাইৰেক্ট লিংকটো আপোনালোকে দি থৈছোঁ সেই লিংকটোত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই যদি নোৱাৰে নিজে আপোনালোকৰ মোবাইল ফোনতে পে'মেণ্টটো কাটিব পাৰিব Google Pay এইটো আপোনালোকে Google Pay পে'মেণ্ট কৰাৰ পিছত আপোনাৰ ইমেইলত এটা ৰিচিপ্ট যাব ৰিচিপ্টটো আপোনালোকে তাত পাই যাব নেম অফ বেংকৰ জেগাত SBI লিখিব অনলাইন পে'মেণ্ট ৰেফাৰেঞ্চ নাম্বাৰ এটা যাব সেই নাম্বাৰটো বহাই দিব ট্ৰেনজেকশ্যন ডেট যিটো ডেটত পে'মেণ্ট কাটে সেইটো ডেটটো দিব আৰু এমাউণ্টৰ জেগাত 50 টকা যিহেতু পে'মেণ্ট কাটিব লাগে তাত আপোনালোকে পে'মেণ্টটো বহাই দিব তাৰপিছত এইটো
15 নম্বৰ অপশ্যনটো নালাগে যেটো এক্স সাৰ্ভিসমেনৰ কাৰণে হয় তাৰপৰা 16 নম্বৰ অপশ্যনটো আপোনাৰ যদি এনসিসি বা স্পোৰ্ট বা এইখিনি যদি আপোনাৰ কোনোবা আছে যেটো নয়ে হ'ব আমাৰ অসমৰ কাৰণে যদি এনসিসি বা স্পোৰ্ট যদি আছে তেতে ইয়েস কৰিব আমাৰ যেটো নাই নো কৰি দিব তাৰপিছত এইটো নোটটো দেখিছে আপোনাৰ স্পোৰ্ট লেভেলৰ যদি আছে ষ্টেট লেভেলৰ থাকিলে 1 লিখিব স্পোৰ্ট সাৰ্টিফিকেট তাৰপৰা ডিস্ট্ৰিক্ট লেভেলৰ থাকিলে 2 লিখিব আৰু যদি ইউনিভাৰ্সিটি লেভেলৰ যদি সাৰ্টিফিকেট আছে স্পোৰ্টৰ তেন্তে 3 লিখিব এই বক্সটোত তাৰপিছত আপোনাৰ এসেনশিয়েল কোৱালিফিকেশন মাৰ্কখিনি দিব কৈছে 17 নম্বৰ পইণ্টটো মেট্ৰিকৰ কিমান পাৰ্সেন্টেজ মেট্ৰিক লিখিব 1 নম্বৰ 10 পাস কোন চনত পাস কৰিছে হেতু লিখিব তাৰ বৰ্ড ইউনিভাৰ্সিটিটো লিখিব সেবাই হ'ব যেটো মেট্ৰিক যদি পাস কৰিছে তাৰপিছত আপোনাৰ সাবজেক্ট গিটা আপোনাৰ শৰ্ট ফৰ্মত দি দিলেও হৈ যাব তাৰ মাৰ্কটো দিব কিমান নম্বৰ পাইছিলে আউট অফ কিমান টোটাল মাৰ্কৰ ভিতৰত কিমান পাইছে হেতু দিব তাৰ পাৰ্সেন্টেজটো ধুনিয়াকৈ ইয়াত বহাই দিব তাৰপৰা এইখিনি টেকনিক্যাল কোৱালিফিকেশন যদি আছে আইটিআই তেতিয়া আপোনাক দিব লাগিব আৰু এলএমবি লাইসেন্স মানে যদি ড্ৰাইভাৰ পোষ্ট হয় তেতিয়া দিবলৈ এইখিনি দিবলৈ নহলে প্ৰয়োজন নাই তাৰ পিছতো চাই লও আমি 3 নম্বৰ ফৰ্মখনত 19 নম্বৰ পইণ্টটো আপোনালোকে এৰি দিব এটো কোন ধৰণে এক্সপেৰিয়েন্স থাকিলেহে দিবলৈ যেটো নাই এক্সপেৰিয়েন্স আমি নিদিও তাৰ পিছত আহিলে কন্টাক্ট নাম্বাৰটো আপোনাৰ যেটো আধাৰ লিংকৰ লগত কন্টাক্ট নাম্বাৰ আছে সেই নাম্বাৰটো দিব তাৰ পিছত আধাৰ নাম্বাৰটো দি দিব আপোনালোকৰ 22 নম্বৰ পইণ্টটো আৰু 21 নম্বৰ পইণ্টটো আপোনাৰ ফোন নাম্বাৰ যেটো আধাৰ লগত লিংক আছে সেইটো নাম্বাৰ দিব মই গুটিটো দিয়া নাই গুটিটো দিলে যেহেতু সাবস্ক্ৰাইবাৰখিনি অলপ ডিস্টাৰ্ব কৰি থাকে ফোন কৰি হেবাবে দিয়া নাই বা আধাৰ নাম্বাৰটো বহাই দিব কন্টাক্ট মেইলটো আপোনাৰ কেপিটেল তাৰ ধুনিয়াকৈ লিখি দিব 23 নম্বৰ পইণ্টটো তাৰ পিছত 24 নম্বৰ এইখিনি এৰি দিব তাৰ পিছত প্লেসটো যি ডিস্ট্ৰিক্টৰ পৰা কৰিছে তাত ডিস্ট্ৰিক্টটো লিখি দিব প্লেসৰ জেগাত ডেটটো যেটো তাৰিখত আপোনালোকে পঠিয়াব হেতু তাৰিখ লিখি দিব এই লেফট থাম ইমপ্ৰেছ আপোনাৰ বহাঙলিটো ধুনিয়াকৈ কলমে আঁকি লৈ হলো আপোনালোকে এই লেফট থামটো বহাব লাগিব নহলে ফৰ্মখন ৰিজেক্ট কৰিব নে মই কৰাৰ দৰে কৰি দিব তাৰপৰা এইফালে সিগনেচাৰ অফ দা কেণ্ডিডেট আপোনালোকে নিজৰ সাইনটো কৰি দিব এইখন আপোনালোকৰ নেক্সট ফৰ্মখন হৈ গল একেবাৰে লাষ্ট একনলেজমেন্ট কাৰ্ডটো আছে এইটো আপোনালোকে ফটোখন ধুনিয়াকৈ লগাব এইফালে ঘৰটো আপোনালোকে এৰি দিব খালি পঠিয়াব তাৰপৰা নামটো জেগাত নেম লিখিব সন অফ দেউতাকৰ নামটো লিখিব ভিলেজটো লিখি দিব তাহসিল আপোনালোকৰ যি হয় হেতু লিখি দিব ষ্টেট লিখি দিব আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখি দিব তাৰপিছত পোষ্ট অফিসটো লিখি দিব ডিস্ট্ৰিক্ট লিখি দিব আৰু লগতে পিন কোডটো লিখি দিব তাৰপিছত অল দা of the time submission of the application আপোনালোকে প্ৰথমৰ যি কেবাটো যেহেতু সিগনেচাৰ লেফট থাম দিছে প্ৰথমতে আমি সাবমিশন ফৰ্মখন যেহেতু ফিলআপ কৰি পঠিয়াম তাত সাবমিশনৰ জেগা নিজৰ সাইনটো মাৰিব আৰু এইফালে লেফট থামটো দিব তাৰপৰা এইটো দিছে এট দা টাইম অফ ৰাইটেন টেষ্ট প্ৰথমতে যেহেতু ৰিটেন এক্সামত যদি যায় বা যদি মাতে তেন্তে ইয়াত আপোনালোকে এইখিনি সাইন কৰিব এইখিনি দৰকাৰ নাই প্ৰথমৰ অপশ্যনটোতে আপোনাৰ নিজৰ সাইনটো আৰু লেফট থামটো বহাই দিলে হৈ যাব ফৰ্ম 4টা পেজ অলৰেডি ফিলআপ কৰা গোটেইখিনি হৈ গ'ল এতিয়া আমি এনভেলপটো আপোনালোকে মোস্ট ইম্পৰ্টেন্ট চাই ল'ব এনভেলপটো কেনেদৰে ফিলআপ কৰিব আৰু সৰি এখন আপোনালোকে যেহেতু মই ওবিসি কেন্দ্ৰীয় 50 টকা পেমেন্ট কৰি ৰিসিপ্টটো লগত দিবলৈ নেপাহৰিব ৰিসিপ্টটো আপোনালোকে কেনেদৰে পেমেন্ট কৰিব তলৰ ডেসক্ৰিপচনত ভিডিওটো লিংক পাই যাব আৰু পেমেন্ট কৰা লিংকটো পাই যাব নিজৰ মোবাইল ফোনতে আপোনাৰ ইউপিআই গুগল পে দ্বাৰা পেমেন্ট কৰিব পাৰিব এতিয়া আপোনালোকে এই এনভেলপটো চাই লওক এনভেলপটো লিখিব এনে ধৰণৰ এটা খাম আপোনালোকে কিনি ল'ব কিতাপৰ দোকানটো পাব বা কম্পিউটাৰ দোকানটো পাই যাব আপোনালোকে এই ফৰ্মটো কিনি ল'ব ওপৰত লিখিব এপ্লিকেশন ফৰ দা পোষ্ট অফ যেটো পোষ্টত এপ্লাই কৰিছে হেতু লিখিব তাৰপৰা এডভাৰটাইজ নাম্বাৰটো লিখিব 01/2025 জানুৱাৰী মাহৰ 1 তাৰিখ 25 1 তাৰিখে আহিছে এইটো লিখি দিব তাৰপৰা কাষ্টটো আপোনাৰ যেটো হয় লিখিব কেটো ওবিসি হলে ওবিসি এসসি হলে এসসি এসটি হলে এসটি আনৰিজাৰ্ভ হলে জেনেৰেল হলে ইউআৰ বুলি লিখিব তাৰপিছত ইফালে লিখিব আপোনাৰ মেট্ৰিকৰ পাৰ্সেন্টেজটো এসেনশিয়েল কোৱালিফিকেশন মাৰ্ক বুলি দি নিজৰ পাৰ্সেন্টেজটো ইফালে সাইডত মই বহু আগতে বহাই দিব তাৰপিছত এইটো এড্ৰেছটো মোস্ট ইম্পৰ্টেন্ট আপোনালোকে চাই লওক ইয়াত লিখিব টু দা কমান্ডেন্ট গ্ৰিফ চেণ্টাৰ ডিজি কেম্প পুনে 400115 এইটো কেম্প আপোনালোকে ধুনিয়াকৈ লিখি দিব আৰু এইটো সাইডে আপোনাৰ নিজৰ নামটো দেউতাকৰ নামটো এড্ৰেছটো আৰু ইমেইল আইডি ফোন নাম্বাৰ লিখি দিব আপোনালোকে এইটো হিমান ইম্পৰ্টেন্ট নহয় আপোনাৰ নিজৰ ইচ্ছামতে লিখিব পাৰে নিলিখিব পাৰে তাৰপিছত এইটো হৈ গ'ল আপোনালোক গোটেইকেইটা ফৰ্ম ফিলআপ কৰা হৈ গ'ল তাৰপিছত এই গোটেইখিনি ফৰ্ম ফিলআপ কৰাৰ পিছত নেক্সট কি কৰিব মই এইটো ডাইৰেক্ট ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাই আছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এইটো প্ৰসেসটো এতিয়া আমাৰ গোটেই ফৰ্মখিনি ৰেডি হৈ গ'ল এইখিনি দেখিছে আৰু এবাৰ আপোনালোকক ধুনিয়াকৈ লাইভ দেখাই লৈছো ভিডিঅ' আকাৰে অলৰেডি মই আপোনাৰ স্ক্ৰীন ৰেকৰ্ড কৰি দেখাইছো এইখিনি গোটেইখিনি ফৰ্ম ৰেডি হৈ গ'ল তাৰ পিছতে কি কৰিব এইটো খামটো আৰু বা চাই লওক খামটো খুব শুদ্ধকৈ আপোনালোকে ফিলআপ কৰিবলৈ ট্ৰাই কৰিব যিহেতু এইটো এড্ৰেছত আপোনালোকে ৰেজিষ্টাৰ পোষ্ট কৰিব লাগিব তাৰ পিছত আপোনালোকৰ ফৰ্মখনৰ বেক সাইডতে আপোনালোকে যিখন যদি ওবিসি জেনেৰেল ইডব্লিউএছ কেণ্ডিডেট যদি হয় যেহেতু পেমেন্ট ৰিসিপ্টৰ আপোনালোকে এখন দেখিছে ৰিসিপ্টখন আপোনালোকৰ ফৰ্মখনৰ লগতে আমি গাঁঠি দিব থাকিব সেইবাবে এইটো কথা নাপাহৰিব তাৰ পিছত আপোনালোকে এইটো ওবিসি জেনেৰেল পেমেন্ট ৰিসিপ্টটো দিব আৰু যিসকলে জেৰক্স কপিখিনি সেলফ এটেষ্টটো কেনেকৈ বহুত হয় এখন দেখিছে এইটো মোৰ জেৰক্স কপি তাৰ তলতে এনেদৰে আপোনালোকে সাইন কৰি দিলে হ'ল আপোনালোকে এইটো দেখিছে ধুনিয়াকৈ সাইন কৰি দিলে হ'ল প্ৰতিটোতে আপোনাৰ যিখিনি জেৰক্স কপি দিব আপোনাৰ পেমেন্ট ৰিসিপ্টটোত নালাগে আপোনাৰ বাকি যিখিনি ডকুমেন্ট আপোনালোকৰ লগত দিবলৈ কৈছে গোটেইখিনি আপোনালোকে এনেদৰে সেলফ এটেষ্ট কৰি দিব
ডকুমেণ্টখিনি ধুনীয়াকৈ ৰেডি কৰি ল'ব সেলফ এটেচ কৰি তাৰপিছত এই ফৰ্মখনৰ লগতে যেটো আপোনালোকৰ পেমেন্টৰ ৰিসিপ্ট থাকিব ৰিসিপ্টটো ইয়াতে আপোনালোকে ধুনীয়াকৈ ৰখতে ষ্টেবল কৰি দিব বাকি জেৰক্স কপিখিনি ষ্টেবল কৰোঁ বুলিও পাৰিব বা এইটো আপোনালোকে ইয়াত লগাই ধুনীয়াকৈ আমি ইয়াত ষ্টেবল কৰি দিব আপোনালোকে ষ্টেবলটো মাৰি আপোনালোক ধুনীয়াকৈ দেখাই আছো ভিডিওটো শেষলৈকে চাই থাকক ইয়াত দেখিছে আমি ফৰ্মখন ধুনীয়াকৈ ষ্টেবল কৰি গোটেইখিনি গাঁঠি ল'লো তাৰপিছত এইখিনি আপোনালোকে নৰিয়াই কেনেদৰে নৰিয়াই দিবলৈ মই আপোনালোকক দেখাইছো নৰিয়াই এই খামটো ভিতৰত ভৰাব লাগিব এইদৰে আপোনাৰ মই যেটো সিস্টেমত নৰিয়াইছো আপোনালোকে ধুনীয়াকৈ চাই লওক এইটো সিস্টেমতে আপোনালোকে ধুনীয়াকৈ ফৰ্মখন এনেদৰে নৰিয়াই লৈ আপোনাৰ যেটো ডাঙৰ খামত লিখিছিলে এনভেলপত তাত আপোনালোকে এইখিনি আমি ভৰাব লাগিব মই এটা ভৰাই আপোনালোকক দেখুৱাই আছো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক ইয়া সব আমি গোটেই যিখিনি ডকুমেন্ট নৰিয়ালো এনেদৰে আপোনাৰ খামটো এনভেলপটো ধুনীয়াকৈ ভৰাই লৈ আপোনালোকে ইয়াত এইটো ধুনীয়াকৈ আঠা লগাই দিব আপোনালোকে ষ্টেবল নামাৰিব ইয়াত আঠা লগাব আঠা লগাই পেলাই আপোনালোকে এই গোটেই এনভেলপটো গৈ আপোনাৰ যেটো ডিস্ট্ৰিক্টৰ ডাকঘৰ আছে ডাকঘৰত গৈ পেলাই আপোনালোকে ধুনীয়াকৈ কলে হ'ল আপোনালোকে এবাৰ এনেদৰে স্পিড পোষ্ট কৰা বা ৰেজিষ্টাৰ পোষ্ট কৰা কিছুমান জেগা যিবিলাক দোকান আছে তাত যদি আপোনালোকৰ ওচৰ পাজৰে আছে তাত গ'লেও হ'ব তাত গৈ আপোনালোকে কলে হ'ল এইটো ৰেজিষ্টাৰ পোষ্ট কৰিব লাগিব কোনো ধৰণৰ অৰ্ডিনাৰী পোষ্ট বা স্পিড পোষ্ট নহয় ৰেজিষ্টাৰ পোষ্ট কৰিব লাগিব আপোনালোক খুব বেছি 25 টকাৰ পৰা 50 টকাৰ ভিতৰত কিবা এটা পইচা খৰচ হ'ব ইয়াত কোনো ধৰণৰ টিকেট নলগাব তাত তেওঁলোকে লগাই দিব কিমানটো টিকেট লগাব লাগে সেই পইচাটো খৰচ কৰি আপোনালোকে ৰেজিষ্টাৰ পোষ্ট কৰিব লাগে বুলি ক'ব আৰু কি হয় ভিডিওটো লাইক কৰিব যেহেতু মই যিমানখিনি কষ্ট কৰোঁ মোৰ সাবস্ক্ৰাইবাৰো যথেষ্ট নাই বুলি ক'বনে 10000 হ'ব খুব সোনকালে ভিউ খুব কম দিয়ে যিমানটো কষ্ট কৰোঁ সিমানটো ফল পোৱা নাই বুলি ক'বলৈ হ'লো একো নাই যি সকলৰ যি 100টা 200টা মানুহ চাই আছে তেওঁলোকৰ সুবিধা হোৱাটো মোক লাগে তেওঁলোকৰ কিবা লাভ হোৱাটোই লাগে পৰাপক্ষত ভিডিওটো সকলোলৈকে শ্বেয়াৰ কৰিব যিসকলে এপ্লাই কৰিব বা ইন্টাৰেষ্টেড হয় এইদৰে এইটো প্ৰসেছত এপ্লাই কৰিব পাৰিব আৰু ডেসক্ৰিপচনতে টেলিগ্ৰাম চেনেলটোৰ লিংক দি দিছো তাতে অফিচিয়েল এডভাৰটাইজমেন্টখনো দি থম আৰু ফৰ্মখনো দি থম যিখন অফলাইন ফৰ্ম হয় আৰু যদি পাৰো ডাইৰেক্ট লিংকটো দি দিম ডেসক্ৰিপচনত আৰু পেমেন্ট ৰিসিভ যেটো লিংকত আপোনালোকে পেমেন্ট কৰিব লাগিব বিআৰৰ অফিচিয়েল SBI তাৰ হে লিংকটো দি থম আৰু পেমেন্টটো কেনেদৰে কৰিব পাৰিব নিজৰ মোবাইল ফোনত তাৰ ফুল ভিডিওটো মই আপোনালোকক ধুনীয়াকৈ দি থম লিংকটো গোটেইকিটা চাইবই আপোনাৰ চাই মেলি আপোনালোকে OBC জেনেৰেল EWS ক্যান্ডিডেট যদি হয় তেন্তে পেমেন্টটো কৰি আপোনালোকে ফৰ্মখন এনেদৰে এপ্লাই কৰিব পাৰিব আৰু যদি SC ST ক্যান্ডিডেট হয় তেন্তে কোনো ধৰণৰ পেমেন্ট কৰিবলগীয়া প্ৰয়োজন নাই এইদৰে আপোনালোকে ফৰ্মখন ফিল আপ কৰি ডাইৰেক্ট গৈ ডাকঘৰত ৰেজিষ্টাৰ পোষ্ট কৰি দিলে হ'ব আজি ভিডিওটো ইমানতে ৰখাই দিছো সকলোলৈকে ভিডিও শ্বেয়াৰ কৰি দিব যথেষ্ট দীঘলীয়া হৈ গ'ল আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ডেসক্ৰিপচনতে ইনষ্টা আইডিটো দি দিছো ফলো কৰি ৰাখিব বিআৰৰ যি অফলাইন এপ্লাই তাত আপোনালোকে পেমেন্ট কৰিবলৈ এই লিংকটোত মই ডেসক্ৰিপচনত দি থৈছো আপোনালোকে ডাইৰেক্ট অনলাইন পেমেন্ট লিংক বুলি সেই লিংকটোত ক্লিক কৰাৰ লগে লগে এই পেজটো খোল খাই যাব ইয়াৰ আপোনাৰ একেবাৰে ওপৰতে দেখিছে এপ্লিকেশন নেমটো ভৰাব তাৰপৰ ফাদাৰ্স নেম ভৰাব তাৰপৰ নেশনালিটি ইণ্ডিয়ান লিখিব ডেট অফ বাৰ্থটো লিখিব তাৰপৰ আপোনাৰ ফোন নাম্বাৰটো দি দিব আপোনাৰ এড্ৰেছটো দি দিব নেকি ভিলেজ পোষ্ট অফিস এইটা দি দিব স্টেট দিব পিন কোড দি দিব আপোনাৰ আধাৰ নাম্বাৰটো দি দিব এডভাইস নাম্বাৰটো লিখিব আপোনাৰ 01/2025 আৰু ট্ৰেডটো যদি চাই আপুনি মই যেটো কুকত এপ্লাই কৰিছো আপোনালোকে কুকটো লিখিব আৰু যদি বেলেগ পোষ্টত এপ্লাই কৰিছে তেন্তে বেলেগ পোষ্টটো নামটো লিখিব তাৰ এমাউন্টটো যদি চাই জেনেৰেল OBC EWS ৰ কাৰণে যেটো 50 টকা পেমেন্ট কাটিব লাগে আপোনালোকে 50 টকা পেমেন্টটো তাত ফিল আপ কৰি দিও 50 বুলি তাৰ পিছত ইন্ডিভিজুৱেল আপোনালোকৰ ইন্ডিভিজুৱেলৰ জায়গাত আপোনালোকৰ নিজৰ নামটো আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো মোবাইল নাম্বাৰটো ইমেইল আইডিটো দি আৰু তলত যেটো ক্যাপচা কোড আছে ক্যাপচা কোডটো আপোনালোকে ফিল আপ কৰিলে তাৰ পিছত আপোনালোকে নেক্সট কৰি দিব আপোনালোকে সাইটত লাইভ দেখাই আছো ইয়াত দেখিতে ক্যাপচাটো যেহেতু আকৌ বেলেগ এটা বহা বলিছে কাৰণে আমি ক্যাপচাটো আমি চেঞ্জ কৰিম 5BHYC তাৰ পিছত আপোনাৰ ক্যাপচাটো নেক্সট চেঞ্জ কৰিব লাগে নেক্সট চেঞ্জ কৰি আপোনালোকে পুনৰ নেক্সট অপচন ক্লিক কৰিব নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো পেজ কোৱেলনেৰে খোল খাই যাব তাৰ পিছত আপোনালোকে নেক্সট আকৌ পুনৰ এখিনি গুটেখিনি ঠিকই আছে আপোনালোকৰ এড্ৰেছখিনি ঠিকই আছে যদি আপোনালোকে আকৌ নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ পিছত আপোনালোকে এই পেজটো খোল খাই যাব এই পেজটো আপোনালোকে কিহৰ দ্বাৰা দিব আপুনি বেংকৰ দ্বাৰা দিম বুলি পাৰিব মই যেটো UPI Google Pay দ্বাৰা দিম আপোনালোকক UPI জেগাত ক্লিক কৰি দিব কিবা লাষ্টলৈ আছে লাষ্টৰ যেটো হয় UPI ত ক্লিক কৰাৰ পিছতে আপোনাৰ যেটো QR কোড আপোনালোকে যদি QR কোডটো যেহেতু ব্যৱহাৰ কৰিম আমি এই QR কোডটো আপোনালোকে ক্লিক কৰি আপোনাৰ ইয়াত QR কোডটো স্ক্যান কৰি আপোনালোকে ডাইৰেক্ট ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ পেমেন্টটো সাকসেস হৈ যাব আৰু লগতে যিখন ৰিসিপ্ট ওলাই সেই ৰিসিপ্টখন আপোনালোকৰ লগত দি পঠিয়াব লাগিব আপোনালোকে নাপাহৰিব যি অফলাইন এপ্লাই কৰিব তাৰ লগত স্ক্যান কপি এটা আপোনালোকৰ যি পেমেন্ট সাকসেস হোৱা এটা কপি লগত ভৰাই দি পঠিয়াব আৰু এটা কপি আপোনালোকৰ নিজৰ লগত ৰাখিব
কিছু সময় আপোনালোকে ৱেইট কৰিব যেতিয়া QR কোডটো স্কেন কৰি দিয়াৰ পিছত আপোনালোকৰ যিখন ৰিচিপ্ট এইখন দেখিছে মোৰ ৰিচিপ্টটো ইমেইলত গুচি যাব আপোনাৰ যিটো ইমেইল দিব নাইবা আপোনাৰ যদি চাৰ্ভাৰটো ঠিক থাকে আপোনাৰ ডাইৰেক্ট য'ত আপোনালোকে স্কেন কৰিব তাতে আপোনালোকৰ PDF আকাৰে প্ৰিণ্ট কৰি পেলাই আহিব মোৰ যিহেতু ইমেইলত গ'ল দেখিছে এইটো ইমেইল কপি এই SBI আপোনাৰ ট্ৰেনজেকশ্যন হিষ্টৰী যিটো ৰিচিপ্ট থাকে এই ৰিচিপ্টটো এখন আপুনি যিখন ফৰ্ম এপ্লাইড ভৰাই পঠিয়াব তাত যিসকল EWS জেনেৰেল আৰু OBC কেণ্ডিডেট হয় তেওঁলোকে এই ৰিচিপ্টটো এখন লগত ভৰাই দি পঠিয়াব আৰু এখন আপোনালোকৰ নিজৰ লগত ৰাখিব এইদৰে আপোনালোকে BRO যি অফলাইন এপ্লাইটো পে'মেণ্টটো কৰিব পাৰিব এইটো ডাইৰেক্ট লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাব ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব